এভরিওয়ান কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি বেকগ্ৰাউণ্ডটো দেখিছে ন আজি আমি ষ্টাৰ্ট কৰিছো পিছফালৰ পৰা মুহূৰ্ত মূলছে পিছফালৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো ভিডিঅ'টো শেষলৈকে চাই থাকিব কিহৰ কাৰণে কাবিন ছাগাল নেকি কাৰ গছৰ পাত সৰু কাৰ গছৰ পাত এই সৰু তোৰ পিছফালৰ গছৰ পাত কি গাছ এগুলা দুটা তোর তোর নাকি গামেরি এইভাগে মা হাই নাছিল ভয়ে লাগে জ্বালা ফুলছি কি ধুনীয়াকে জ্বালা ফুলছি বোলো এডলা হেৰি না নেচৰা না এডলা নেচৰা এডলা জ্বালা বা অমিতাও আছে এডলা বেঙনা এডলা লাগছি জ্বালা লাগছি এডলা এটা দেখা পাইছো আৰু হয় গেল এইটো এটা নহয় লাগছি কেইটামান শিকিল সৰু পিংকুৰিৰ দৰে নহ'লে তই পাৰি খুৱাব লাগিব না ছাগালো ৰ চকু টকু লগাবি এটা আহিছি ছাগাল দুটা তোহাৰটো আমাৰ এটা তোহাৰ এটা দুটা ছাগালৰ কাৰণে কিমান ন দুপৰীয়াৰ সাজৰ কাৰণে আঞ্জা কুটিছো আজি দেউতাই মাছ ৰাখছে মাছেদি জিকা ৰঙালাও বনাম আৰু দুগু সহায় কৰি দিছে মোক কি সহায় কৰি দিছা তুমি কি কৰি দিছ দুগু সহায় কৰি দিছে মোক মাকক ন কি সহায় কৰি দিছ কি সহায় কৰিছ কাম বাঢ়িছে হাই কৈ দা চুমদি দা কেনেকে নহয় কেনেকে দা কৈ দা ডাঙৰ কেও দা শুনাই নাই ডাঙৰ কেও দা ভাল না বোলে ঘৰৰ জিকা আৰু ৰঙালাও ঘৰৰ মাছটো কিনা লোকেল মাছ বনাম আজি আমার খুব বদমাস ভাল না বুঝা ভাল গুড বাই মি তুমি অ পড়িবা না অ পড়িবা দাদা কো কি চেয়েছে টিউশন চলে গো দাদা কো কি চেয়েছে মাদুর কাও গা খানা দাঁড়া দেবটা আজিয়া আমার পিন্তো বড়িয়া আমার পিন্তো লিখছি আর কি লিখছি আমার দাঁড়াতে কি লিখছি আলু হিন্দি আলু জলকিয়া জ্বালা লিখছি জ্বালা খানা তুমি কি করছ আইতার লগত কি কৰি আছ অৰগু তুমি আইতার লগত কি করছ রেলগাড়ি যায় আরে বাদ মা তা মই কথা দুডা কবা না
কবা কবা কাক ভাল পা আইতাক বেছি ভাল পা না ককাক বেছি ভাল পা আইতা এই দুটা কাকত কিঞ্চিত বঞ্চিত কৰা নাই ন ৰুগু তোমাক কোনে বেছি মৰম কৰে আইতাই বেছি মৰম কৰে না ককাই বেছি মৰম কৰে কোনে কোনে বেছি মৰম কৰে দুয়া কৰে এ নকৰে নকৰে হয় ৰুগু কাঞ্চ কোনে ধমকি দিছিল তোমাক আইতাই আইতাই ধমকি কিয় দিছ দম দিছি ৰবিবাৰৰ দিনটো বাৰু কাৰ কাৰণে নহয় ক'বচোন এই উলাট পালাট চব বস্তু দেখছি না এই ৰবিবাৰৰ দিনটো মানে যাই নাই আৰু দুটাত চাকি না ৰুগু দিনটো এনেকৈ পাৰ হ'ল আৰু এতিয়া গধূলিয়ে হ'ল বাবুক পঢ়াব লৈছোঁ মই এতিয়া সি মানে অনকেইবাৰ মই এডমিশ্যনৰ পিছতে তাক মানে কিতাপ এডমিশ্যনৰ পিছত যেতিয়া কিতাপ দিয়ে আৰু স্কুলৰ পৰা কিতাপ দিয়াতে তাক মই লেবেল লাগে দিওঁ আৰু মানে কিতাপৰ এই বাকলি লাগে দিওঁ আৰু কিন্তু এইবাৰ দিয়া হোৱা নাই আৰু এইবাৰ দিয়াই নাই মই একমাহ গেলে এনেকৈ সি মানে খুব আপত্তি কৰি আছে আৰু মা লাগে দে মোৰ দিবৰ ভাগে মিলা নাই আৰু সেনেহেন হৈছে ত' আজি ভাবিছোঁ তেলি কাগজখিনি আৰু লগাই দিওঁ আৰু তাৰ কিতাপখিনিত তেতিয়া আৰু মানে কি অলপ চেফটি হৈ থাকে আৰু সেইকাৰণে কিন্তু এই বাকলখিনি লাগে দিওঁ ৰ'ব সি পঢ়ি আছে তাক পঢ়িব দি পেলাই মই এইখিনি লগাই দিওঁ লগা হ'ল মই এনেকৈ গোটেইকেইখন তাহাঁতৰ সাতখন ছাবজেক্টত এনেকৈ লগাই আছোঁ এতিয়া আৰু এই বাকলিবিলাক মানে অলপমান গলটো মানে অলপ মানে আৱাজটো অহা নাই আৰু সেইকাৰণে এনেকৈ লগাইছে আৰু এই বাকলিটো লগোৱাৰ পিছত যদি আপোনালোকৰ তাত ষ্টেবল মানে আলপিন আছে আৰু তেতিয়াহ'লে আপোনালোকে এনেকৈ এই ষ্টেবল এনেই তেলি কাগজত এনেকৈ লিখি দিওঁ এই যি দেখিছে না বাকলিটো লগোৱাৰ পিছত এই
নতুনকৈ মানে মাৰি দিব মই আগতে দিয়া নাছিলোঁ সেইকাৰণে কি হয় যেতিয়া পূৰণ হৈ যায় মানে কিতাপগিলা পূৰণ হ'ব ধৰে আৰু তেতিয়া মানে এই বাকলিবিলাক উঠি গুচি যায় তাৰ মানে সেই ষ্টেবলটো মাৰি দিয়াৰ পিছত আৰু উঠি নাযায় আৰু সেইকাৰণে মই নতুনকৈ দেখিছোঁ বেলেগ এটা গাৰ্জেণ্টৰ এনেকৈ মানে কিতাপত মাৰা দেখিছোঁ দেখি পেলাই মই আপোনালোককো জনালোঁ ত' এনেকৈ দিলে মানে তেলেকাগজটো উঠি নাযায় সেইকাৰণে সেনেকৈ আলপিনটো মাৰি দিব গতিকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ৰাতিয়ে হ'ল এতিয়া আৰু ৰাতিলৈকে মই ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ কি কৰিলোঁ কি নকৰিলোঁ যদি ভাল লাগিছে লাইক এটা কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই